দিব নাজানিলে আৰু এনেকুৱা এজন ব্যক্তি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতক ক'বলৈ কোনো বাক্য নাই যি চন্দন ব্ৰহ্ম ডাঙৰীয়াই DLTত থাকি তেখেতৰ লগত ইমান দিন সংগ্ৰাম কৰিলে আৰু চুক্তিৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এবচেঞ্চত প্ৰত্যেকটো কাম চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ আৰু বাকী সতীৰ্থখিনি কামটো কৰিলে সি তেখেতে আহি ডাইৰেক্ট গাড়ীতহে বহিলে আৰু সি ব্যক্তিয়ে পিছত ক'লে যে চন্দন ব্ৰহ্ম কোন হয় মই চিনিয়ে নাপাওঁ তাৰপিছত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানসিক ভাৰসাম্য হেৰাইছে না তেখেতে তেনেকুৱা স্বভাৱৰে মানুহ সেইটোতো খুব আচৰিত হ'ল চন্দন ব্ৰহ্ম ডাঙৰীয়া BTC চুক্তিত স্বাক্ষৰকাৰীয়া নহয় ইয়াৰ আগতো বহুতখিনি কাম তেখেতে কৰিছে 3বাৰকৈ মন্ত্ৰী হৈছে বহুতখিনি কামত তেখেতৰ হাত আছে এটা সময়ত আমাৰ বিৰোধী থকাৰ কাৰণে আমি হয়তো দুই এটা কথা কিবা কৈছিলোঁ তেখেতক কিন্তু ব্যক্তিগতভাৱে তেখেতৰ বহুত অৱদান আছে আৰু সেই কথাখিনি অকল আজি দলটো এৰি দিয়াৰ কাৰণে তেখেতে চন্দন ব্ৰহ্মৰ ওপৰত যদি এনেকুৱা কথা কৈছে বাকী কেইজন তেখেতৰ লগত থকা মানুহখিনি কিমান সুৰক্ষিত আমিতো বাহিৰৰ পৰা শুনিছোঁ তেখেতে আগতে অলপ চলপ হাতো উঠাইছে কাৰোবাৰ ওপৰত আজি নামবিলাক নকওঁ বাৰু চ' তেনেকুৱা মানুহৰ লগত কোনে সংগঠন কৰিব আপোনালোকে চাব এই বাই ইলেকশ্যনৰ পিছত তেখেতৰ যি অলপ চলপ আৰু এজন দুজন নেতা পালি নেতা আছে সেইখিনিও তেখেতক এৰি দিব সংগটো এৰি দিব লাষ্টত এনেকৈ হ'ব যে তেখেতে কাৰ লগত দল কৰিব মানুহ বিচাৰি নাপাব